এইফালে আমাৰ সকলোৱে কামত বিজি এয়া এয়া হাই ফ্ৰেণ্ডছ, মই শুনিছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু আজি যিহেতুকে 23 আগষ্ট মোৰ হাজবেণ্ডৰ বাৰ্থডে, গতিকে বাৰ্থডে উপলক্ষে এটা ছাৰপ্ৰাইজ পাৰ্টি ৰাখিছোঁ। হাজবেণ্ডে গম নাপায় এতিয়ালৈকে। আৰু মোৰ লগৰবোৰ ইতিমধ্যে আহি পাইছেহি আৰু কি কৰি আছে লগৰবোৰক আপোনালোকক দেখাই আছোঁ ব'লকচোন। আৰু মই এইফালে ধুনীয়াকৈ চাকি বাতি জ্বলালোঁ আৰু যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু যিহেতুকে আজি জন্মদিন, ভগৱানৰ ওচৰত প্ৰথমতে প্ৰাৰ্থনা কৰি ল'লোঁ, তাৰপিছত খানা পিনা বনালোঁ। তাৰপৰা এতিয়া আমাৰ লগৰখিনি আহিছে, লগৰখিনিয়ে কি কৰি আছে আমি চাওঁ ব'লকচোন। এইফালে পুৰা বিজি চব হা, এইফালে আমাৰ সকলোৱে কামত বিজি এয়া এয়া হাই 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 হেল্ল'। এইফালে পুৰা ডেক'ৰেশ্যন চলি আছে, মানে সৰু সুৰাকে আৰু এয়া আপোনালোকক ফাইনেল লুকটো দেখাম বাৰু কেনেকুৱা হয়, আমাৰ পাৰ্টনাৰ কেইজনী কেনেকৈ বনায়, কি ডিজাইন দিয়ে। বেয়া হ'লে ইহঁতক দিম, আজি খাবলৈ নিদিওঁ, মাংস কমাই দিম সিহঁতক বেয়া হ'লে আজি। আমাৰ এতিয়া ভাত পানী বনাই হ'ল, গতিকে আমি এতিয়া হাতৰ কিবা কিবি আলোচনা কৰিম বুলি লাজ কৰিছে। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। মই সুমি বাই অৰিজিনেল গজৰা লগাইছে, চাব পাৰে আপোনালোকে, ইমান ধুনীয়া ধুনীয়া ফুল। কেনেকুৱা লাগিছে? আৰু মোক আজি আনি দিছে, মোক কলিজাতে আনি দিছে। ৱাও, সো কিউট, কেনেকুৱা লাগিছে বাৰু? সো কিউট। ক'ত আছে ধুনু? আমাৰ ৰিয়াঞ্চি বোলে হাঁহি আছে, খেলি আছে। ৰিয়াঞ্চি, অ' ৰিয়াঞ্চি কিউট। আজি পাপা বাৰ্থডে হয় ন? হা? তুমি নাচিবা, তুমি নাচিবা, তুমি নাচিবানে? এয়া চামান শুই গ'ল দেখিছা? হা, এইফালে ভৱানী হাই কৰি দিয়াচোন, হাই কৰি দিয়া চবকে। হাই ভৱানী, হাই ফ্ৰেণ্ডছ। সো কিউট। এতিয়া আমি সকলোৱে কেক কাটিব ৰেডি হ'লোঁ আৰু যিহেতুকে ৰাতি হৈছে কেকটো সোনকালে কাটি মেলি আজৰি হৈ লওঁ ভাত পানী খাই, গতিকে এইটো ডেক'ৰেশ্যন। Happy birthday to you. Khoai được. অকমান লগাই দিয়া বুলি দেহা বাৰ্থডে boy. Happy birthday. যা আঙ্কলক খুৱাই দিবা, যা কেক খুৱাই দিয়া, যা খুৱাই দিয়া ভৱানী, যা মই চিপচি বনাইলে নিয়ম কৰিলে ধুনীয়াকে আজিকালি আমি এটুকে লৈ কিনি যাওঁগে ৰুমলৈ। বাৰ্থডে খতম কেক খাই খতম, পাৰ্টি খতম। मजा आया। এইফালে হ'ল গাহৰি মাংস, এইফালে ব্ৰইলাৰ, এইফালে বডি ফ্ৰাই, চালাড আৰু এয়া চব্জি দালি
লগতে আৰু চিম্পুলকৈ এই আমাৰ বনালোঁ লেডিজ পাৰ্টি বহি গৈছে কোৱাচোন কেনেকুৱা লাগিছে বনাব পাৰিছে না বাৰু বাহ বাহ থেংক ইউ কোৱা কেনেকুৱা হৈছে মাংস ভাল হৈছে নে থেংক ইউ বুলি কোৱা কোৱা আকৌ বঢ়িয়া বঢ়িয়া কেনেকুৱা হৈছে খানাটো কওক বাৰু মজা ভাল হৈছে নে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ